এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতুকে বিশ্বকৰ্মা পূজা আৰু মই বিশ্বকৰ্মা পূজা খাবলৈ মানে একদম কাপোৰ কানি পিন্ধি একদম ৰেডি হৈ আছোঁ মানে যাবলৈ। আৰু ক'লৈ যাম মানে উত্তৰ পূৰ্বাঞ্চলৰ মানে আটাইতকৈ ডাঙৰ যিটো কোম্পানী তাতে যাবলৈ ওলাইছোঁ। যিহেতুকে মই তাতে কাম কৰোঁ, গতিকে নিজৰ কোম্পানীত কাম কৰোঁ। যিহেতুকে বিশ্বকৰ্মা পূজাৰ দিনা নগ'লে ভালেই নালাগে, যাবলৈ ওলাইছোঁ। ব'লকচোন আপোনালোককো দেখুৱাওঁ আজি আমাৰ কোম্পানীত কেনেদৰে পূজা আৰম্ভ হৈছে বা কেনেদৰে পূজাখন মানে সম্পন্ন হ'ব, সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। কোম্পানী আহি পালোঁ, এইটোৱে আমাৰ কোম্পানী। আৰু এইফালে দেখিছোঁ ওপৰফালে অফিচ। ব'লক লাহেকৈ আমি এতিয়া ভিতৰত সোমাম। কোম্পানীত সোমাই আহিয়ে এইটো আমাৰ লেবৰেটৰী, যিহেতুকে চেক কৰিব লগা হয়তো বস্তুবিলাক মানে সূতাৰ কোম্পানী, যিহেতুকে এইটোৱে লেবৰেটৰী। আৰু এইবোৰ মেচিনবোৰক ধুনীয়াকৈ মানে একোটা মেচিনত এডালকৈ মালা পিন্ধাই থৈছে। আৰু মেচিনবোৰ দেখিছে কিমান ডাঙৰ, মানে ডাঙৰ কি কিমান দীঘল, বহুত দীঘল মেচিন এইবোৰ। আৰু এইবোৰ দেখিছেনে কেনেকুৱা ধৰণৰ, বেলেগ ধৰণৰ, বেলেগ সূতাৰ কাৰণে বেলেগ ধৰণৰ। মানে এতিয়া কি হৈছে, কৰি যাব খুজিছোঁ কেণ্টিনলৈ চাহ খাবলৈ, মানে ক'লে চাহ খাই যোৱা। চাহ খাবলৈ আহিছোঁ, লগতে এই বাইদেউগৰাকীকো লগ পালোঁ। মানে যিহেতুকে আমি একেলগে কাম কৰোঁ, লগৰ বান্ধৱীৰ দৰে। আৰু তাৰপিছত এতিয়া কেণ্টিনত চাহ খাব আহিছোঁ। চাহ খাই উঠি যাম আৰু য'ত মানে পূজা কৰিছে, মানে যজ্ঞ কৰিব এতিয়া কৰা নাই। এতিয়ালৈকে ভিডিঅ'টো চাই থাকোঁ। মানে আহিলোঁ মানে কি আৰু, এয়া খালী টেবুলখন দেখুৱাই দিছোঁ। চাহ খাবলৈ আহিছোঁ, এওঁ গৈছে। এয়া আমাক চাহ দিলেহি, এয়া চাহ আৰু এয়া মিঠাই আৰু কাটা নিমকি, লগতে আমাৰ বাইদেউ এগৰাকীও পালেহি এয়া। আৰু এইপিনে দুজন পুৰুষ বহিছে চাহৰ কাৰণে। আৰু বহুত আহি পেলাই আছে, মানে কোম্পানীটো ডাঙৰ এৰিয়াত বহুত মানে আছে। এইফালেও আমাৰ বাইদেউসকলে চাহ খাই আছে। চাহ খাইছে? বাইদেউ আৰু বাইদেউসকলৰ লগো অকণমান দেখুৱাই দিব। তেওঁলোক আহিলে যিহেতুকে আৰু বহুতবিলাক মানুহে আহিবলৈ আছে, তেওঁলোকৰ সম্ভৱ দেখুৱাব নোৱাৰিব বাৰু, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আমাৰ কোম্পানীৰ অৰ্থাৎ মই যিটো কোম্পানীত কাম কৰোঁ, উত্তৰ পূৰ্বাঞ্চলৰ যিটো আটাইতকৈ ডাঙৰ কোম্পানী, মই তাতে কাম কৰোঁ। আৰু এয়া আমাৰ ছাৰ, MD ছাৰ। আহকচোন ছাৰৰ মুখৰ পৰা জানিব খুজিছোঁ, মানে আজি দুৰ্গা পূজা তেওঁ কেনেদৰে উদযাপন কৰিলে বা কেনেকুৱা পালে। আহকচোন। সুধোতে ভুলকৈ সুধিলে, দুৰ্গা পূজা বুলি ক'লে বিশ্বকৰ্মাটো যিয়ে নহওক মই কৈ দিছোঁ। বিশ্বকৰ্মাটো মানে কি, সাধাৰণতে আমাৰ ফেক্টৰী যিটো আমি সদায় প্ৰত্যেক বছৰে মানি আহিছোঁ, বিশ্বকৰ্মাৰ নামত আমি যেনেধৰণে পূজা পাতল কৰিব লাগে সেইটো কৰোঁ। আৰু সেইটো বিশ্বাস আছে আমাৰ যিটো আমাৰ হিন্দু ধৰ্মৰ মতে। কিন্তু এইটো বিশেষকৈ মই বহুত ক্ষেত্ৰত কি কৰোঁ, মই তেওঁলোকৰ ওপৰতে এৰি দিওঁ এমপ্লয়ীখিনিৰ। কাৰণ এইটো মই সদায় কওঁ যে এইটো মোৰ নহয়, এইটো চবৰে, প্ৰত্যেকজন এমপ্লয়ীয়ে ইয়াত কাম কৰে যেতিয়া নিজৰ ফেমিলিৰ নিচিনা আমি থাকোঁ, ঘৰৰ নিচিনা। গতিকে চবৰে এইটো, গতিকে তোমালোকে আগভাগ লোৱা। কেতিয়াবা এনেকুৱাও হয়, কেতিয়াবা মোক ফোন কৰে, কাৰণ যিহেতু আজিকালি জানেই পূজাৰী মানে দেওসকলে কেইবা জেগাতো লয়, বৰ সোনকালে আহি যায়। তো মোক ফোন কৰে, ছাৰ দেওটো আহিলেই, এতিয়া কি হ'ব, দেৰি হৈছে। মই নহয়, এইটো মই যে গৈ পাব লাগে কোনো কথা নাই, তোমালোকে বহা আৰম্ভ কৰা। মই অকণমান দেৰিকৈ পালে একো নাই। মই বহুত ক্ষেত্ৰত কেতিয়াবা আহি পাওঁতে মোৰ দেৰি হয়, কেতিয়াবা পূজাও শেষ হৈ যায়, তাৰপিছত আহোঁ। তো মোৰ মনটো খোলা, মই এনেকৈ এৰি দিব পাৰোঁ। আৰু গোটেই মানে তেওঁলোকে আগবঢ়াই লৈ যায়। গতিকে বহুত কমেই এনেকুৱা যে মই নহ'লে নহ'ব, মই গৈ পালে কৰিব, দেও ৰ'ব লাগিব, এনেকুৱা নহয়। আজিও ইনফেক্ট আহি পোৱাৰ আগতে মই ক'লোঁ, মোক ফোন কৰিলে মোলৈ আৰম্ভ কৰিব কোৱা, মই মাজত গৈ পালেই হ'ল, বহিম বাৰু তোমালোকৰ লগত, মই আহি বহি দিওঁ, সেইখিনিয়ে আৰু। থেংক ইউ ছাৰলৈ। আৰু ছাৰলৈ বিশ্বকৰ্মা পূজাৰ অশেষ ধন্যবাদ থাকিল। আৰু মই কওঁতে ভুল হ'ল, ক'ব লাগিছিল বিশ্বকৰ্মা পূজা, ক'লোঁ দুৰ্গা পূজা, তাৰ বাবে ক্ষমা কৰিম। ইতিমধ্যে পূজা আৰম্ভ হৈ গৈছে। এয়া পূজা মানে বামুণে পূজা আৰম্ভ কৰি দিলে। যিহেতুকে যজ্ঞ কৰোঁতে অকণমান টাইম লাগে, সেইটো কাৰণে ইয়াতে ছাৰসকল আছে, বাইদেউসকল আছে। আৰু এই দাদাজনে ফটো মাৰি আছে, ছাৰসকলক ফটো মাৰি দিছে। এয়া হোম যজ্ঞ মানে পূজা চলি আছে, এয়া চব পূজা চলি আছে এয়া। আৰু ময়ো নিৰ্মালি লৈ ল'লোঁ, পূজাৰ নিৰ্মালি। গতিকে চাই থাকক। আৰু পূজা ইতিমধ্যে শেষ হৈছে, প্ৰসাদ বিতৰণ, এয়া প্ৰসাদ বিতৰণ। বিশ্বকৰ্মা পূজা আপোনাৰ কেনে অনুভৱ, আপোনাক কেনেকুৱা লাগিছে? ভালেই লাগিছে।
আপুনি অকলে আহিছেনে? নাই, মোৰ ল'ৰা ছোৱালী দুটা আহিছে। কেনেকুৱা লাগিছে? আমাৰ আমাক মানে আমাৰ নিজৰ এই কোম্পানীটোত কাম কৰিও খুবেই ভাল লাগে ন? আমি একেলগে কাম কৰোঁ আকৌ, মানে অকল ছেকশ্যনটো বেলেগ, বেলেগ এটা ছেকশ্যনত, মই বেলেগ এটা ছেকশ্যনত, কোম্পানী একেটাই ন? এনেকৈ আমাৰ মানে দেৰি নহয় আৰু যিখিনি সময়তে আমাৰ কিবা কিবি খোৱা আৰম্ভ কৰি দিয়ে আৰু বিলাব আৰু খিচিৰি আমাৰ এয়া খিচিৰি মাষ্টৰ খিচিৰি দি আছে। এইপিনে এয়া এইটো কি বস্তু চব্জি, এয়া চব্জি মাষ্টৰ। কেনেকুৱা লাগিছে বিলাই? কেনেকুৱা লাগিছে বিলাই? ভাল লাগিছে। এইফালে চাই ক এয়া পাপৰ মাষ্টৰ চাই দিয়া। অঁ তই কি বিলাইছ? টেঙা টেঙা। অঁ কেনেকুৱা লাগিছে খাই ভূমিজ দা? চিনাকি কৰাই দিওঁ। অঁ চিনাকি কৰাই দিছোঁ মানে এয়া ভূমিজ দা, এওঁৰ এটা চেনেল আছে ভূমিজ অজিত ভূমিজ বুলি, চাপৰ্ট কৰিব। আৰু আজি খিচিৰি খাই কেনেকুৱা লাগিছে? একদম মজা 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 লাগিছে। কবিৰ দা ছাৰ কেনেকুৱা লাগিছে? মজা। ইমান ৰঙা হৈ গ'ল যে নাচি নাচি গৈছিলে আপোনালোকে, পূৰা নাচি জঁপিয়াই জঁপিয়াই নাচিছে, ৰঙা হৈ গ'ল। ভালকৈ চাই আছে সকলোৱে খাই আছে, ময়ো খাই লওঁ, মোৰো ভোক লাগিছে। তেওঁলোকৰ লগতে ময়ো একেলগে খালোঁ বলোঁ, পূজা কৰি ল'লোঁ, খাই ল'লোঁ। বহুত পিছত ভোক লাগি আছিলে তো সেইটো কাৰণে খাই ল'লোঁ। আৰু এতিয়া ব'লকচোন সেইফালে বাইদেউসকল বহি আছে, চাওঁচোন কি কাৰণত বহিছে, তেওঁলোকৰ পৰাও আজি পূজা কৰি। এয়া বাইদেউসকল বহি আছে, এওঁকে সুধোঁ কেনেকুৱা লাগিলে? ভালকৈ কোৱা, ডাঙৰকৈ শুনাই নাই ৰাইজে, লাজো কৰিছে চাওঁচোন। আজিলৈ মোৰ বিশ্বকৰ্মা পূজাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে।